Hello friends, মই আজি আপোনালোকলৈ লৈ আহিছো কণীৰ এটা ইউনিক ৰেচিপি আৰু তাৰ কাৰণে কি কি সামগ্ৰী লাগে আহকচোন চাই লওঁ এয়া লৈছো পিয়াজৰ পেষ্ট এয়া দেখিছে আৰু এয়া লৈছো কাজু পেষ্ট তাৰ পিছত ফ্ৰেছ চিলিজ তাৰ পিছত লৈছো ফ্ৰেছ ক্ৰীম আৰু বইল এগ লৈছো 5টা এয়া ৰুকি লোৱা নাৰিকল থেতেলিয়াই লোৱা নহৰু হালধি নিমখ তেল ৰিফাইন তেল জিৰা ধনিয়া পাউডাৰ 1 টিস্পুন লৈছো ড্ৰাই মেংগো পাউডাৰ মানে আমচুৰ পাউডাৰ ৰেড চিলি পাউডাৰ আৰু এইবাৰ আহক আৰম্ভ কৰোঁ আৰু এনেদৰে ফালি লোৱা কণীখিনিত মই নিমখ হালধি সানি লৈছো এইখিনি এতিয়া ফ্ৰাই কৰিম মই অলপমান সোনকালে দেখুৱাইছো যাতে আপোনালোকে বেছি বৰো নহয় আৰু সোনকালে শিকিও ল'ব পাৰে দুইফালে ভালকে এনেকৈ কৰিছো আৰু এতিয়া ফ্ৰাইং পেনত তেল দিম আৰু চাব কণী সদায় ভাজোতে ফুটে তেলত সেইকাৰণে অকণমান নিমখ দিও ল'ব পাৰে কমকে ফুটিব তেতিয়া আৰু এনেদৰে আমি এতিয়া এটা এটাকে কণীখিনি ভাজিম দুইফালে সুন্দৰকে ভাজি ল'ব যাতে ভালকে ভাজা যায় এয়া চাওক এটা ফালে হৈ গ'লে আকৌ উলুটিয়াই দিব এনেকে উলুটিয়াই দিব যাতে দুইটা সাইডে ভালকে ভাজা যায় আৰু এটো হৈছে একেবাৰে স্পেশাল ৰেচিপি আৰু এয়া চাওক হৈ গৈছে আমাৰ এতিয়া এনেদৰে নমাই লম যেহেতু কণী আপোনাৰ ঘৰতে থাকে কিন্তু নাৰিকলটো লাগিব আপোনালোকে নাৰিকলৰ যোনটো এটো ৰেচিপি হয় কণীৰ ইমান টেস্টি হয় ইমান ডিলিশিয়াস হয় খুব ভাল পাব আৰু এয়া চাওক ভাজা তেলখিনিতে এবাৰ আমি এনেদৰে ডাঙৰ এটা পিয়াজ মই পেষ্ট কৰি লৈছিলো এনেদৰে ভাজিম এতিয়া পিয়াজৰ পেষ্টখিনি আৰু আপুনি গেছটো সিমত দিও থব পাৰে এতিয়া অকমান বঢ়াই ৰাখিব তাৰ পিছত ভাজি থাকিব গোল্ডেন ব্ৰাউন নোহোৱালৈকে এতিয়া হৈ যোৱাৰ পিছত থেতি লৈ লোৱা নহৰুখিনি এনেদৰে দি দিছো আৰু এই জলকীয়া কেইটা দি দিছো ফালি লোৱা জলকীয়া কেইটা আৰু এয়া দেখিছে জিৰা ধনিয়া পাউডাৰ 1 টিস্পুন লৈছিলো এইখিনিও দি দিছো আৰু ভালকে ভাজিব তাৰ পিছত চাওক ভাজা হোৱাৰ পিছতহে মই কাজু পেষ্ট দি দিছো আৰু কাজু পেষ্টখিনি ইমান ভালকে ভাজিব যে তাৰ পৰা গাৰ পৰা এটা তেল ওলাই যায় তেলখিনি যাতে এক্সট্ৰা হৈ যায় আৰু তেলখিনি যেতিয়া অকমান এক্সট্ৰা হৈ যাব তেতিয়া গম পাব কাজুখিনি ফ্ৰাই হোৱা হৈ গৈছে এয়া চাওক কণ বিলাহী আমাৰ ঘৰতে হৈ আছিল মই ইয়াৰকো 4টা ফালি দি দিছো যদি নাই আপোনাৰ ঘৰ নিদিলেও হ'ব মোৰ তাত আছে কাৰণে এটো অপচনেল হয় মই দি দিছো দেখিবলৈও ভাল লাগে খাবলৈও ভাল লাগে আৰু এনেকৈ ধুনীয়াকৈ ভাজি থাকিব তাৰ পিছত সোৱাদ অনুসৰি নিমখ দিব আৰু ভালকে ভাজি থাকিব আৰু এয়া চাওক আমাৰ মেইন ইনগ্ৰেডিয়েন্ট একদম ফ্ৰেশ নাৰিকলৰ ৰুকা শুকান হে পাউডাৰ নহয় কিন্তু দেই এইটো একেবাৰে ঘৰৰে নাৰিকল মই এনেদৰে ৰুকি লৈছো 1 কাপ মান দি দিছো আৰু এয়া চাওক তাৰ পিছত দি দিছো মই আমচুৰ পাউডাৰ আৰু ৰেড চিলি পাউডাৰ জ্বলাটো আপুনি নিজৰ মতে দিব পাৰে যদি বেছি জ্বলা খায় বেছিও দিব পাৰে তাৰ পিছত ভাজি থাকিব যেহেতু নাৰিকলৰো গাত তেল থাকে গতিকে নাৰিকলৰ পৰা ভাজা হোৱাৰ পিছত লাহে লাহে দেখিব নিগুৰি নিগুৰি অকমান তেল ওলাইছে আৰু তেতিয়াই বুজি পাব যে আপোনাৰ ভাজাখিনিও হৈ গৈছে এয়া চাওক ৰেড চিলি পাউডাৰ আৰু অকমান দি দিছো তেতিয়া খাবলৈ আৰু ভাল লাগিব তাৰ পিছত আৰু এয়া চাওক খুব ধুনীয়াকৈ ভাজি থাকিব দেই একদম পটককে এৰি নিদিব ভাজি থাকিব যেতিয়া তাৰ পৰা গাৰ পৰা এটা তেল ওলাই আহিব হৈ যাব এছাও ফ্ৰেছ ক্ৰীম দিছো ফ্ৰেছ ক্ৰীম মই ৰাখিছিলোঁ এনেদৰে ফ্ৰেছ ক্ৰীম দি দিছো আমুলৰ যোনটো ফ্ৰেছ ক্ৰীম আহে হেতুও দিব পাৰে বা যিকোনো ক্ৰীম দিব পাৰে এয়া ধুনীয়াকৈ মিলাই থাকিব যেতিয়ালৈকে তেল ভাব এটা আহি নাযায় এয়া চাওক তেল এৰি গৈছে তাৰ মানে ভজাখিনি হৈছে প্ৰায় এয়া চাওক এতিয়া আমি পানী দি দিম ইয়াত গ্ৰেভিটো কিমান আপুনি পাতল কৰিব এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে এয়া চাওক পানী দিয়াৰ পিছত ৰংটো এনেকুৱা হৈছে আৰু হালধি কিন্তু আমি এতিয়া ইউজ কৰা নাই আৰু চাওক এবাৰ আকৌ আমি 1 কাপ কেঁচা এই যোনটো আমি ৰুকি থৈছিলোঁ নাৰিকল আকৌ কেঁচাটো দি দিছোঁ এবাৰ প্ৰথমতে দিছিলোঁ আমি ভাজি ল'লোঁ আকৌ কেঁচা দি দিছোঁ এইটোৱে সোৱাদটো আৰু বঢ়াব আৰু আমি হালধি খালি কণীখিনি ফ্ৰাই কৰোঁতেহে দিছিলোঁ এতিয়া নাই দিয়া এয়া চাওক এতিয়া আমি ফ্ৰাই কৰি থোৱা কণীখিনি এটা এটাকৈ এনেকৈ দি দিম আৰু ভালকৈ মিক্স হোৱাৰ পিছত এনেকুৱা হৈ যাব আৰু অকণমান আপোনালোকে ভালকৈ বইল কৰিব যাতে ধুনীয়া হৈ যায় আৰু গাৰ্নিচিং নিজৰ ইচ্ছা মতে কৰিব পাৰে একদম ইয়াম্মি প্লিজ ট্ৰাই কৰিব যদি এতিয়ালৈকে কৰা নাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব